হেল্ল' বন্ধু, আজি আপোনালোকক এটা বিশেষ কামৰ কাৰণে ইয়াতে আহিলো। এই দোকানখনত আপোনালোকক দেখুৱালো যে এই দোকানত গেছৰ মেৰামতি কৰা হয়। আপোনালোকে গেছ চবৰে ঘৰত থাকে, পাকঘৰত গেছৰ খুব দৰকাৰ প্ৰয়োজন, আৰু গেছত বহুত বেমাৰ থাকে। সেই বেমাৰবোৰ অট'মেটিক আপোনালোকে ঠিক কৰি ল'ব লাগে। যিহেতু যিখিনি বেমাৰ গেছৰ বিষয়ে হয় সেইখিনি আমি বিশেষ নাজানো, আৰু ঘৰত যিহেতু মাইকী মানুহে গেছ ব্যৱহাৰ বেছিভাগ কৰে, আমি সিমান নাজানো কি কি বেমাৰ হৈ থাকে। আমাৰ ডাঙৰীয়া গেছ ভাল কৰা এজন মিস্ত্ৰী বুলি কোৱা চলে। ই যিখিনি বেমাৰ আজাৰ হয় আপোনালোকক গেছৰ বিষয়ে গোটাইখিনি ই ভালকে আপোনালোকক বুজাই ক'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। খালি গেছ বুলি নহয়, মিক্সাৰ মেচিন, প্ৰেচাৰ কুকাৰ, ৰাইচ কুকাৰ এইবিলাক বেয়া হলে ভাল কৰো মই। একদম পৰিষ্কাৰ কৰি ভাল কৰি দেখাই দিম আপোনালোকক। দয়া কৰি মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এই চাওক, এই যে বানাৰটো আছে যে, এই বানাৰটো অকে বানাৰ। যেতিয়া বানাৰ এইটো ভাঙব, এই বানারটো যেতিয়া ফাটব, মানে সাইডেদি জুই ওলাই যাব। সাইডেদি জুই ওলাই গেলে তখন রিক্স হয় বা জুই লাগার সম্ভাবনা থাকে, বুঝছে? যার কারণে এই বানার বিলাক এনেকা ফুটা হওয়ার লগে লগে চেঞ্জ করে লব আপনাদেরকে। আর চাওক, এই চুলাটো এইটো ভাঙি ওলাইছে। এই যে ভাঙি ওলাইছে, যদি এনেকে জুইটো আপনি মানে তো নাজানে, যদি জ্বলায় তাহলে ডাইরেক্ট জুই হয়ে যাব ঘরখানত বা দৌড়াবো অফিসলে। গতিকে আপনালোকে সদায় ভিডিও দিলে চাই হেনা কামবিলাক কৰিব, আৰু গেছৰ বস্তু সদায় ক্লিয়াৰ ৰাখিব। মানে একটা বস্তু যদি বেয়া হয় তেতিয়া মানে গেছৰ রিক্স হয়। যে মই কাম কৰো, সব কাম করে দিই, ওকে করে দিম একদম। তাৰপিছতে মই ভিডিওটা সন্মুখত দিম আপোনালোকক। গতিকে আপোনালোকে দয়া কৰি ভিডিওটো সদায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখো। মোৰ চেনেলৰ নাম হ'ল নূৰ গেছ মেকানিকেল। এইটো করলে আহিব। আপোনালোকৰ যিয়ে সমস্যা আছে গেছ, কুকাৰ, মিক্সাৰ মেচিন, ৰাইচ কুকাৰৰ, এতে লৈ আহিলে মই ঠিক কৰি দিম। এই যে পাইপটো কেনেকে বেয়া হয় চাব। এই যে পাইপটো মানে ডেট ফেল হওয়ার কারণে পাইপটো এনেকা হৈছে, বুঝছে? গতিকে আমি সেনেকাই চলাং, বান্ধি চলাং। কাইবা গুণা দি বান্ধে, কাইবা তারে দি বান্ধে, সেনেকা নহয়। গেছৰ বস্তু সেনেকা নহয়। গেছৰ বস্তু সদায় ক্লিন লাগবো আৰু ভাল বস্তু লাগবো। ডেট ফেল হওয়ার লগে লগে বদলাব লাগবে। ৰিক্স কোনো ল'ব নালাগে। আৰু চাওক, এই যে রেগুলার এইটো কল গেছৰ রেগুলার। এইটো কেনেকে বেয়া হয় এই চাওক, এই যে এইটো ভাঙছে নহয়। এইটো কিছুমান আছে কি এনেকাই চলায়, এনেকা কিন্তু চলিব, কিন্তু চলাত কিন্তু বিৰাট রিক্স হব। এনেকে চলাব নাপায়। যি নহওক, আপোনালোকক কথাখিনি সকলোখিনি বুজাই ক'লে আপোনালোকে বুজি পালে। আমাৰ ডাঙৰীয়াৰো এটা চেনেল আছে, চেনেলটোৰ নাম যিহেতু কৈ দিলে, আপোনালোকে চেনেলটো যাই ছাবস্ক্ৰাইব কৰিব, লগতে মোৰটোও কৰিব। আপোনালোকে ইয়াতে আহিব, আৰু লগতে মোৰ স্ক্ৰীণত আপোনাৰ এই মিস্ত্ৰীজনৰ বন্ধুজনৰ নম্বৰ দি দিম। আপোনালোকে কিবা অসুবিধা হ'লে কণ্টেক্ট কৰিব, আৰু লগতে ঘৰত যাইও আপোনাৰ চাৰ্ভিচিংখিনি কৰি দি আহিব। আৰু যিখিনি আপোনাৰ কাম লাগে গোটেইখিনি ঘৰত যাই কৰিব, আৰু আপোনাক সিমান মূল্যও দিব নালাগে, যিমান কম মূল্যৰ ভিতৰত আপোনালোকক কৰি দিয়াৰ কামখিনি কৰি দিয়াৰ কাৰণে চেষ্টা কৰিব। বস্তুখিনি আপোনালোকক গেছৰ বস্তুখিনি দেখাই দিলে কেনেকে ভাঙে। এইটো ভাঙি এনে ওলাই আহিলে জুইটো ওলাই আহিব। ওলাই অহাৰ লগে লগে গেছৰ বস্তু নীলা, গেছৰ জুইটো পেটত আহি লাগব, কাপোৰত লাগব, রিক্স হৈ যাব। যিকোনো ঘৰত যিহেতু মাইকী মানুহ থাকে, কোনো ৰিস্ক ল'ব নালাগে। কিবা এটা প্ৰব্লেম বেমাৰ পালেই আপুনি গেছটো ঠিক কৰি ল'ব লাগে। গেছৰ পাইপটোও আপোনালোকে চাব লাগে, পাইপটোতো কিছুমান লিক থাকে। পাইপটোৰ এটা আয়ু কিমান আছিল? পাইপটোত থাকে 1 বছৰৰ ডেট। 1 বছৰৰ আয়ু আমি তো থাকে। চলাই আছো 4-5 বছৰ চলাং, গমে নাপাং, তেৰা হৈ থাকে, ফুটা হৈ থাকে। সিদিয়ে জুইটো লাগি মানে পুরা বহুত এটা ৰিক্সৰ হেৰি। কুকাৰো চাওক, কুকাৰো ইয়াতে ঠিক কৰা হয়। এই যে কুকাৰ বিলাক যে এনেকে ভাঙে, ভাঙছে নহয়। এইটো মই নতুনকৈ লাগাই আৰু কুকাৰটো পুৰণা কুকাৰ নতুন কৰি দিম। যি নহওক, ৰিক্স কোনো বস্তুৰে ৰিক্স ল'ব নালাগে, আৰু এইবিলাক ৰিক্সত কোনো ৰেহাই নাই। আপোনাৰ ঘৰত যিহেতু মাইকী মানুহে বেছিভাগ গেছ চুলা ইউজ কৰা হয়, মতা মানুহ ঘৰত নাথাকেই বেছিভাগ। সেইকাৰণে আপোনালোকৰ কিবা প্ৰব্লেম হ'লে আপোনালোকে নিশ্চয় ইয়াতে আহিব। আৰু এড্ৰেছটো আৰু এবাৰ কৈ দিয়ক আপুনি। এড্ৰেছটো কৈ দিয়ক। এড্ৰেছটো হ'ল চলন্তপাৰা দুৰ্গা মন্দিৰৰ সন্মুখত মোৰ দোকানখন, আৰু মোৰ চেনেলৰ সদায় নাম আছে নূৰ গেছ মেকানিকেল। ক'লে আহিব, বুজিছে? আপুনি আহিব আৰু ভিডিওটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু এই দাদাৰো এটা চেনেল আছে, সেইটো আপোনালোকে আগবঢ়াই লৈ যাব। যি নহওক, আপোনাক কোৱা হ'ল ইয়াৰ এটা আমাৰ মিস্ত্ৰী চেনেল আছে, তাতে আপোনালোকে গোটেইখিনি নলেজ পাব। তাতে যাই চাব, ইয়াত চাগে আৰু ভাল ভাল ভিডিঅ' তাতে পাব।
আপোনালোকে তাতে যাব, যাই সিহঁতে ছাবস্ক্ৰাইব কৰিব। লগতে কিবা অসুবিধা হ'লে আপোনালোকে ফোন কৰিব, মই ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিম। তে আপোনালোকক আজি ইমানেই দেখালো, আজিৰ কাৰণে আপোনালোকক এৰিলো, বাই বাই।